গা চা একো ধোৱা নাই বৰ্তমান মানে এনেই আৰু ঘূৰি আছোঁ বিল্ডিংবিলাক ইমান ডাঙৰ ডাঙৰ বহুত দূৰ বাইক চলালোঁ অফিচ পালোঁ এতিয়া বেলেগ এটা জেগালৈ আহিব লগা হ'ল এয়া চাওক বেকগ্ৰাউণ্ডটো বৰষুণ পৰি আছে বৰষুণ অলপ আহিছে আমাৰ সঞ্জীৱো আহি গ'ল মোৰ লগত বহি বহি পূৰা মোবাইল চাই আছে কিন্তু কৰিব বৰষুণত ইয়াতে আমাৰ চাইড আছে ইয়াতে আমাৰ দুটা গাৰ্ডো থাকে দিনত ৰাতি হ'লে আৰু দুটা গাৰ্ড থাকে তো এইটো মই বেকগ্ৰাউণ্ডটো দেখুৱাই আছোঁ চাইডত বেছি বৰষুণ হৈ যোৱাৰ কাৰণত আমি দুজনে মানে ইয়াতে ৰখি গ'লোঁ এতিয়া যাব লাগিব ভিজিব নোৱাৰি ৰেইনকোটটো লৈ আহিব সদায় পাহৰি থাকোঁ ঘৰৰ পৰা ওলাই অহা সময়তে ৰেইনকোটটো আনিবলৈ পাহৰি থাকোঁ ডেইলি মোৰ সেইটোৱে গল্টি হয় ইয়াতে আহিলোঁ তেলেগু মানুহৰ ঘৰ যাবগৈ ওলাইছোঁ এতিয়া গাঁওখন দেখাই দিওঁ তেলেংগানাৰ এখন গাঁৱৰ মাজলৈ আহিছোঁ আমি মই আৰু মোৰ লগত দশৰথ বুলি কোৱা তেলেগু ল'ৰা এটা আহিছে এইখনেই গাঁওখন দেখিবলৈ পাইছে চাগে ভাল লাগিছে যদি ক'ব এখন মানে আমাৰ চিটিৰ পৰা মই চিটিত থাকোঁ না চিটিৰ পৰা অলপমান দূৰতে এখন গাঁওখন হয় বহুত দূৰত এই মানুহ ঘৰলৈ আহিলোঁ আমি ইয়াতে আমাক ভাত পানী খোৱালে ভাত পানীৰ লগতে আৰু শিবিৰো খোৱালে আৰু শুই আছোঁ ইয়াতে আহি ধুনীয়াকৈ খোৱা বোৱা দিলে ৰুটি চুটি বনালে চব দিলে খাৰু কৰিলোঁ এতিয়া শুই আছোঁ ইয়াতে শুই থাকোঁতে মানে ৰেষ্ট কৰি আছোঁ তাৰপিছত এতিয়া যামগৈ মই যামগৈ মোৰ লগত দশৰথ আহিছিলে সিও যাবগৈ আমি চব যামগৈ এতিয়া আজি দিনটো এনেকৈ কৰিব লাগিব হয় নাই এতিয়াও সি মদ খাই ল'লে মোৰ লগত অহা দশৰথ বুলি কোৱাটো সি এতিয়াও বাইক চলাব নোৱাৰিব গতিকে মানে কি আৰু যাম আৰু তেনেকৈ মিলি জুলি দুয়োটাই এতিয়া যাওঁতে মই বাইক চলাম মই ৰাস্তাটো আপোনালোকক দেখাব নোৱাৰিম হ'লেও চেষ্টা কৰিম পাৰোঁ যদি কিবা অকণমান ৰাস্তাটো কেনেকুৱা কোনফালেদি আহিলোঁ কেনেকৈ গ'লোঁ সেইখিনি দেখাবলৈ মই চেষ্টা কৰিম আৰু বাই বাই ভিডিঅ'টো এইখিনিতহে শেষ কৰিছোঁ মই ইয়াৰ আগতে শেষ কৰাৰ কথা আছিলে কিন্তু